নমস্কাৰ স্বাগতম জনালো মোৰ পাকঘৰলৈ কুকুইত বলো আজি মই এটা মাছৰ ৰেচিপি লৈ আহিছো ফিশ ফিংগাৰ ফিশ ফিংগাৰ বনাবৰ কাৰণে মই ভেটকি মাছ লাগিব ভেটকি মাছৰ পৰিৱৰ্তে আপোনালোকে কচ মাছ যে হেটোও ল'ব পাৰে কিন্তু সবচে বেষ্ট ভেটকি মাছৰে হয় তাৰ মই স্কিনটো গুছাই পৰা পেটৰ মাছৰ কেটামান কাইট থাকে লম্বা লম্বা হে কাইট কেটা গুছাই এনেকে ধুনিয়াকে ফিংগাৰ শেপ দি কিনে কাটি লৈছো লৈ কিনে ভালকে একদম অকনমানো পানী নথকাকে চিপি লৈছো এতিয়া মই নরমাল পানী আকো ঢালি দিম দেই ঢালি দি কিনে ইয়াতে অকনমান নিমখ দিম আৰু 2 চামুচ ভিনেগাৰ দিম ভিনেগাৰ নাথাকিলে আপোনালোকে লেবুও দিব পাৰে কিন্তু এইটো কৰাৰ এইটো কিন্তু আপোনালোকে স্কিপ নকৰিব এইটো কৰিবই লেবু বা ভিনেগাৰ দিয়াৰ কাৰণটো হল আপোনাৰ সফট হ'ব মাছখিনি আৰু নিমখ খুমালে খুব টেস্টি হ'ব একাৰণে নিমখটো দিব লাগিব আৰু এতিয়া মই মেৰিনেশন কৰিবৰ কাৰণে জুগাৰখিনি কৰি লৈছো ইয়াতে ধনিয়াৰ পাত দিছো নহৰু 4-5 কো দিছো অকনমান আদা দিছো আৰু পিয়াজ দিছো আধা চামুচতকৈ কম জিৰা গুৰি জলকীয়াৰ গুৰি আৰু সোৱাদ অনুসৰি নিমখ ধুনিয়াকে পেষ্ট কৰি লৈছো এতিয়া এটা সালাড বনাম মই এটোৰ লগত খাব কাৰণে এই কাৰণে এই পিলাৰটো লৈছো এই পিলাৰৰ ডাটটাত লম্বা লম্বা শেপটো ওলাই আহা এটো দি শেপ কাটি লম কাটি লৈ কিনে ধুনিয়াকে কাটি কিনে মই এটো সাইড কৰি থৈ দিম আৰু এটো মই 15 মিনিটৰ কাৰণে ভিজাই থৈ দিছিলো এতিয়া ধুনিয়াকে হাতে দি একদম ভালকে চেপি কিনে একদম পানী অকনমান নহোৱা কৰি মই গুটেখিনি টুকি লম এতিয়া মছলাখিনি দি ধুনিয়াকে খানি কিনে 10 মিনিটৰ কাৰণে আকৌ থৈ দিম এতিয়া কোটিং কৰিব লাগিব ন কোটিংৰ কাৰণে এটা কণী লৈছো কণীখিনিত অকনমান নিমখ আৰু অকনমান জালুকৰ গুৰি দি ধুনিয়াকে মিলাই এটো থৈ দিম এতিয়া লাগিব ব্ৰেড ক্ৰামছ বনোৱাটো একদম ইজি হয় সকলোৱে জানে ব্ৰেড লৈ লব ব্ৰেডত মিক্সিৰ জাৰত নিমখ দি কিনে গ্ৰাইন্ড কৰি লব ইনস্ট্যান্ট হয় এটো আৰু যদি কেদিনমানৰ কাৰণে ষ্টৰ কৰিব খুজে তেতিয়া হলে অকনমান তাৱাত হেকি লব লৈ কিনে নিমখ দি কিনে গ্ৰাইন্ড কৰিব ধুনিয়াকে 15 দিনৰ কাৰণে আৰামছে ৰাখিব পাৰি হোমমেড যেহেতু এতে কোনো কেমিক্যাল ইউজ নকৰো আমি এই কাৰণে আৰু যদি ইনস্ট্যান্ট বনাই সো ইনস্ট্যান্ট এনেকে বনাব পাৰে এতিয়া মই মাছৰ টুকুৰা এটা লৈ কিনে কণীখিনি ধুনিয়াকে ভিজাই লৈছো ভিজাই কিনে এবাৰ কোট কৰিলো এই দি ব্ৰেড ক্ৰামছ দি আকৌ এবাৰ ভিজালো ভিজাই কিনে আকৌ ধুনিয়াকে কোট কৰিম ধুনিয়াকে হেচি মানে একদম ধুনিয়াকে শেপ দি কিনে লব তেতিয়া হলে ধুনিয়া মুচমুচিয়া হ'ব আৰু এয়া দেখিছে এনেকে কৰি গুটেখিনি মই বনাই লম এতিয়া এইখিনি ফ্ৰাই কৰিবৰ কাৰণে তেল গৰম হ'ব দিছো এটো ডিপ ফ্ৰাই কৰিব লাগিব যেহেতু অকনমান তেল বেছি দিব লাগিব সো এতিয়া ভাজি লম লো টু হাই ফ্লেমত ভাজিব বহুত বেছি লো টু ভাজিব নোৱাৰি আৰু যেতিয়া তেলখিনি অলপ গৰম হৈ থাকে সেইখিনি সময়ত কিন্তু এটা কিবা প্ৰথমতে যিকোনো অলপমান টুকুৰা এটা হলো দি কিনে হেতু উঠাই লৈ তাৰ পিছতহে আপোনালোকে ফ্ৰাই কৰিব তেতিয়া হলে কালাৰটো খুব ধুনিয়া হৈ থাকে নহলে কালাৰটো অলপ বেছি ৰঙচুৱা হৈ যায় পটককে তেলটোত পৰিলে আৰু এয়া ধুনিয়াকে ভাজি লৈছো এইখিনি এনেকুৱা কালাৰ হৈ আহিলে উঠাই দিব হৈ গল আমাৰ ফিশ ফিংগাৰ ৰেডি দুখন টিস্যু পেপাৰ পাৰি লৈছো ইয়াতে ধুনিয়াকে তেলখিনি হহি লৈছে আৰু এনেকে মই গুটেখিনি ভাজি লম একেলগে বেছিকে নিদিব দেই মোৰ বেছিকে দিউতে 2-3টা ভাঙি গল অলপ বহল হেড ভাজিলে তেতিয়া হলে একেলগে বেছিকে দিব পাৰি মই অলপমান গোল টাইপত ভাজিলো ন এতিয়া মই সালাডখিনি ৰেডি কৰি লম সালাডখিনিত মই অলপমান জালুক নিমখ আৰু অকনমান লেবুৰ ৰস দিম দি কিনে এই সালাডটো কিন্তু খুব টেস্টি হয় এবাৰ বনাই খাব পাৰে দেই এতিয়া মই সাৰ্ভ কৰি লম যেহেতু আমাৰ কমপ্লিট হৈ গল ৰেচিপিটো সো এতিয়া মই দুটা ইম্পৰ্টেন্ট কথা আৰু এবাৰ মনত কৰি দিব খুজিছো হেতু হল মাছখিনি যেটো আমি ভিনেগাৰ আৰু নিমখত ভিজাই থৈছো এটো কিন্তু একদম স্কিপ নকৰিব এটো কৰিবই তেতিয়া হলে মাছৰ টেষ্টটো দুগুণ বাঢ়ি যাব মানে
হেতু আৰু সেকেন্ড হল আপোনালোকে যেতিয়া ফ্ৰাই কৰিব তেতিয়া কিন্তু এটা কিবা আগতে ভাজি ল'ব তাৰ পিছতে ভাজিব তেতিয়া হলে কালাৰটো বহুত ধুনিয়া হৈ আহিব আৰু ক্ৰিস্পিটো ভাল হ'ব মানে তো যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো টিপি নটিফিকেশনটো অল কৰি থৈ দিব আজিলৈ আহোঁ সকলোৱে সুস্থ থাকক হেলদি থাকক নমস্কাৰ ক্ৰিস্পি হৈছে আৰু সফট হৈছে এনেকুৱা ভিতৰত এয়া আহোঁ বাই বাই